নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকক খাপে খাতি ঠাণ্ডাত কেনেকুৱা পৰিছে তাকে দেখাওঁ বলক। মোৰ বন্ধু স্বপ্নিলৰ লগত মই অলপ দোকানলৈ গৈছিলোঁ। তাকে অকণমান ঠাণ্ডা পৰিৱেশটো দেখি আপোনালোককো দেখাই দিওঁ বুলি ভাবিলোঁ। যোৱাকালি পাছবেলা 4টামান বজাৰ সময়া চাওকচোন, চাৰিওফালে কেৱল কুঁৱলীয়ে কুঁৱলী। গোটেই দিনটো এনেকুৱাই কৰি থাকিলে, পূৰা ঠাণ্ডা পৰিছে। আপোনালোকৰ তাত কেনে পৰিছে ঠাণ্ডা মোৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। সৰুৰ পৰা ডাঙৰ হ'লোহি পুহমহীয়া ঠাণ্ডা যে এনেকুৱা হয় এইবাৰহে অনুভৱ কৰিব পাৰিছোঁ। এইবাৰ সমান হয়তো ঠাণ্ডা আগতে পোৱা মোৰ মনত নাই। এতিয়া পাইছোঁহি এয়া খাগৰিজান বাগান। চাওকচোন, কেৱল বাগানখনত অকল কুঁৱলীয়ে কুঁৱলী ঢাকি ৰাখিছে। চাই এইবাৰ বহুত বেছিয়ে ঠাণ্ডা পৰিছে। ইফালে মৰাণত শিল বৰষুণ দিয়াৰ লগে লগে আমাৰ এইফালে ঠাণ্ডাটো বেছিকৈ নমাই আনিলে। এইফালে আছে খাগৰিজান ফেক্টৰীটো আৰু এয়া হৈছে খাগৰিজানত থকা শিৱ মন্দিৰটো। আজি মোৰ এই ভিডিঅ'টি আপোনালোকে চাই কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব। আজিৰ এই ভিডিঅ'টি আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আৰু আপোনালোকে যদি আজি মোৰ এই ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আপোনালোকে একেবাৰে নাপাহৰিব। ধন্যবাদ।